নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অল ইনফো ইন আছামিজ চেনেললৈ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ ইউটিউব জগতৰ দুটা ডাঙৰ খবৰ লৈ আহিছো। তেন্তে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ বি বয়ছৰ ওপৰত। ৰিসেন্টলি হৈ যোৱা মৰাণৰ চেপন বিহু অনুষ্ঠানত অসমৰ লগতে অসমৰ বাহিৰৰো বহুকেইজন জনপ্ৰিয় ইউটিউবাৰক তাত আমন্ত্ৰণ কৰিছিল। ক্ৰমে বিকাশ চেত্ৰী, ডিম্পু বৰুৱা, লোকেশ গেমাৰ, জ্ঞান গেমিং, UK07 ৰাইডাৰ আৰু বহুকেইজন ইউটিউবাৰক তাত উপস্থিত থকা দেখা গৈছে। কিন্তু তাত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বি বয়ছক সেই বিহুস্থলীত আমন্ত্ৰণ কৰা নাছিল। তাৰ বাবে অসমৰ বহুকেইজন লোকে ইয়াৰ বিৰুদ্ধে মাত মাতিছে। এজন ব্যক্তিয়ে লিখিছে, বি বয়ছ বড়ো বাবে আমন্ত্ৰণ নকৰিলে নেকি? হু ইজ UK07 ৰাইডাৰ? আই ডোন্ট ন' হিম। অসমৰ এজন ইমান ডাঙৰ ইউটিউবাৰ বি বয়ছ, তেওঁক এইখন অনুষ্ঠানত কিয় নামাতিলে? আৰু এজন ব্যক্তিয়ে ফেচবুক ষ্টৰীত দিছে যে ধিক্কাৰ দিছো চেপন বিহু অনুষ্ঠান কমিটিক। তাত অসমৰ সকলো ইউটিউবাৰক আমন্ত্ৰণ কৰিলে অসমৰ বাদ দিয়া অসমৰ বাহিৰৰ কোনোবা UK07 ৰাইডাৰ বোলা তেওঁক মাতিলে, কিন্তু অসমৰে এজন জনপ্ৰিয় ইউটিউবাৰ বি বয়ছ যাৰ ফেন ফলোয়িং বহু বেলেগ বেলেগ ৰাজ্যত আছে, তেওঁক এই অনুষ্ঠানত আমন্ত্ৰণ নকৰিলে। বি বয়ছ বড়ো কাৰণে তেওঁক ঘৃণা কৰে নিশ্চয়। আৰু বহুতে বহু ধৰণৰ এনেকুৱা মন্তব্য কৰিছে। আপোনাৰ মতামতটো জনাবচোন এই বিষয়ে। সো বন্ধুসকল, নেক্সট আপডেটটো হৈছে নিউজ বয়ৰ ওপৰত। নিউজ বয়ক হয়তো সকলোৱে চিনি পায়। তেওঁ অসমৰে হয়। তেওঁৰ ৰিয়েল নাম হৈছে মিলন শৰ্মা। তেওঁৰ ইউটিউব চেনেলটোত প্ৰায় 9 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। ৰিচেণ্টলি 37K ভিডিঅ'ছ নামৰ ইউটিউব চেনেলটোৱে তেওঁৰ এটা ইণ্টাৰভিউ লৈছিল আৰু তাত নিউজ বয়ৰ ইউটিউব ইনকামৰ কথা সুধিছিল। তাৰপিছত তেওঁ কি ক'লে শুনো আহা। যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ ইচ্ছা আছে তেন্তে ডিসক্ৰিপশনত লিংকটো দিয়াই থাকিব, চাই ল'ব। मेरे एक वीडियो पे आते हैं अरे करीब ज्यादा से ज्यादा 10-12 हजार एक वीडियो पे आते हैं। पता नहीं मैं कुछ गलत कर रहा हूँ या फिर क्या मल्टीपल एड्स, डॉलर नहीं 10-12 हजार रुपए गलत कर रहा हूँ या फिर क्या पता नहीं मैं। अच्छा। बट नहीं गलत नहीं है वो। आई थिंक निश टू निश लाइक वो डिफर करता है। इवन मैंने ये भी बताया हुआ है कि अलग अलग चैनल्स पे ना अलग अलग रेवेन्यू मिलता है, और वो सारा पंगा जो है ना ऐड का खेल है। मतलब जिस तरह के एड्स चलेंगे उसके हिसाब से पैसे मिलते हैं। तो लाइक पर वीडियोस का आपका 10-12 हजार रुपए आपको आते हैं। हाँ, और रही बात महीने की तो हो जाता है भाई 1.5 से लेकर 2 तक हो जाता है यूट्यूब से ही, और बाकी स्पॉन्सर्स रहते हैं। स्पॉन्सर्स अभी स्पॉन्सरशिप वगैरह कभी कभी महीने में 5-6 भी मिल जाते हैं, 7-8 भी मिल जाते हैं, कभी कभी 3-4 भी मिल जाते हैं। तो स्पॉन्सर से काफ़ी अच्छा हो जाता है। यूट्यूब से डबल ट्रिपल भी हो जाता है कभी कभी जितना यूट्यूब से आता है। तो भाई लोग मोटा मोटी कैलकुलेट कर लेना, और हमारे न्यूज़ बॉय के लिए यार लाइक हो जाए और शेयर करो इस वीडियो को कि खुलासा कर दिया न्यूज़ बॉय ने। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।